নমস্কাৰ, আখল ঘৰলৈ সকলোকে স্বাগতম। আজি আমি আখল ঘৰত শুকলতিৰ পাত আৰু বেচনৰ পকৰি বনাম। ইয়াৰ বাবে আমাক সামগ্ৰী লাগিব: ৰেড চিলি পাউডাৰ, নিমখ, দুটা পকা জলকীয়া, অলপ হালধি, জিৰা পাউডাৰ, অলপ বেকিং সোডা, বেচন, কাটি লোৱা অলপ পিঁয়াজ, গুচাই লোৱা অলপ নহৰু আৰু শুকলতিৰ পাত। এয়া হৈছে শুকলতি গছৰ পাত। এতিয়া আমি শুকলতিৰ পাতখিনি আৰু জলকীয়া দুটা, গুচাই থোৱা নহৰু কেইফুটা আৰু কাটি থোৱা পিঁয়াজৰ আধাখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি ধুনীয়াকৈ পিচি ল'ম। শুকলতি, নহৰু, পিঁয়াজ আৰু জলকীয়াৰ পেষ্ট। এতিয়া ডাঙৰ বাটি এটাত বাকি থকা পিঁয়াজখিনি, বেচনখিনি আৰু প্লেটত থকা বাকী সামগ্ৰীবোৰ একেলগে মিহলাই ল'ম। এতিয়া পেষ্টটো আমি বাতিটোত থকা মিক্সাৰখিনিৰ লগত মিলাই ল'ম আৰু ধুনীয়াকৈ অলপ পানী দি তাক ঘুলিম। চাব যাতে পেষ্টটো বেছি পাতল নহয়, অলপ যাতে ডাঠ হৈ থাকে। কেৰাহীটো গৰম হ'লে তাত অলপ তেল দিব। আৰু তেলখিনি ভালকৈ গৰম হ'বলৈ দিব, যাতে এই যে ফেনবোৰ উঠি আহিছে, এই ফেনবোৰ যাতে তাত নাথাকে। ফেনবোৰ প্ৰায় শেষ হৈ গৈছে। এতিয়া আমি মিশ্ৰণটোৰ পৰা চামুচেৰে অলপ অলপকৈ কেৰাহীত দিম। পকৰাবোৰ এতিয়া এটা এটাকৈ লুটিয়াই দিম আৰু কিছু সময় কম জুইতে ভাজিম। আমাৰ পকৰাবোৰ প্ৰায় সিজিছে। এতিয়া আমি এখন প্লেটত পকৰাবোৰ উঠাই ল'ম। আমাৰ শুকলতি আৰু বেচনৰ পকৰা খাবৰ কাৰণে ৰেডি। এই পকৰা আমি চাহৰ লগতো খাব পাৰোঁ বা ভাতৰ লগতো পৰিৱেশন কৰিব পাৰোঁ। শুকলতি এবিধ স্বাস্থ্যৰ কাৰণে বহুতো উপকাৰী শাক আৰু ইয়াক বহুতো বেমাৰত খোৱা দেখা যায়।